Hi everyone, মোৰ নতুন চেনেল চিত্ৰাসী হয়কালে আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু এটা কোৱেশ্চন আহি থাকে বহুত কোৱেশ্চন আহি থাকে এই বস্তুটোৰ ওপৰত যে মই ইউটিউবত ভিডিও বনাবলৈ কি বস্তু ইউজ কৰো কেনেকৈ ষ্টাৰ্ট কৰিছিলো ইউটিউবটো মানে মেইনলি মোৰ গেজেটছ বোৰ বিষয়ে মই কেনেকৈ কি ধৰণৰ গেজেটছ ইউজ কৰি পেলাই ইউটিউবৰ ভিডিওছ কিনি বনাও তাৰ ওপৰতে সৰুকৈ ভিডিও এটা বনাও বুলি ভাবিলো আৰু ইউটিউবৰ বস্তু বুলি ক'বলৈ গ'লে প্ৰথম যেতিয়া ভিডিও ষ্টাৰ্ট কৰিছিলো মোবাইলেৰে কৰিছিলো ভিভোৰ মোবাইল এটা আছিলে মোৰ ওচৰত পাহৰি গৈছে মোৰ বিয়াতে লোৱা সেই মোবাইলটো এদিয়ে প্ৰথম ভিডিও ষ্টাৰ্ট কৰিছিলো আৰু তেতিয়া মোৰ ওচৰত কোনো ট্ৰাইপড ষ্টেণ্ড নাছিলে হাতত ধৰি পেলাই এখিটা এনেকৈ ধৰি দিয়া আৰু মই ভিডিও বনাও তাৰ পিছত হেনেকৈ ভিডিও বনাওতে এটা ট্ৰাইপড ষ্টেণ্ড ললো সৰু হয় মই সাইডতে দেখাই দিছো আৰু লিংকটো মই ডেসক্ৰিপচন বক্সত দি দিছো আপোনালোকে চেক কৰিলে পাব হেল মোবাইল কাৰণে বেষ্ট হয় মানে মোবাইলটো পাতল হয় যে সেই ট্ৰাইপড ষ্টেণ্ডডাল কিনিলো আৰু ট্ৰাইপড ষ্টেণ্ডডাল কিনিলে কি হয় আপুনি নিজৰ মোবাইলটো ষ্টেণ্ড কৰি থব পাৰে বা নিজৰ কেমেৰাটো ষ্টেণ্ড কৰি থব পাৰে এজেগাত লৈ ল'ব পাৰে বেলেগটা মানুহৰ দৰকাৰ নহয় আৰু আপুনি যেনেকৈ মন যায় হেনেকৈ কেমেৰাটো ঘূৰাব পাৰে বা উখ কৰিব পাৰে সাপৰ কৰিব পাৰে আপুনি এংগলটো চেঞ্জ কৰিব পাৰে হেতু সুবিধা হয় ট্ৰাইপড ষ্টেণ্ডৰ আৰু তাৰ পাছত মই কিনিলো এটা কেমেৰা বহুত দিন মোবাইলে শুটিং কৰাৰ পাছত কোৱালিটিটো অকণ ইমপ্ৰুভ কৰিবৰ কাৰণে এটা কেমেৰা ললো আৰু Canon M50 টো কিনিছিলো আৰু হেতু মিৰৰলেছ কেমেৰা হয় হেতু বহুত দিনৰ পাছত কিনিছো তাৰ পাছত মই কেমেৰা দি ভিডিও কৰা ষ্টাৰ্ট কৰিলো আৰু কেমেৰা কিনাৰ পাছতে লগতে কিনিলো আৰু এটা ট্ৰাইপড ষ্টেণ্ড কাৰণ মই আগতে যেল ট্ৰাইপড ষ্টেণ্ড দেখাইছিলো যে হেডাল ট্ৰাইপড ষ্টেণ্ডে কেমেৰা হোল্ড কৰিব নোৱাৰে কাৰণ কেমেৰাটো অকণ হেভি থাকে ন সেইকাৰণে তাৰ কাৰণে মই বেলেগ এটা ট্ৰাইপড ষ্টেণ্ড কিনিলো হেডাল ডিজিটেকৰ আছিলে মই দেখাই দিছো আপোনালোকক আৰু মোৰ ষ্টেণ্ডডাল বহুত পুৰণা হ'ল মই অলৰেডি এটা চেঞ্জে কৰি এতিয়া একে সব ট্ৰাইপড ষ্টেণ্ড একে হয় মই এবাৰ কোডেকৰ লৈছো এটা আহি নাই অৰ্ডাৰ দি থৈছো ফ্লিপকাৰ্টৰ পৰা আৰু এডাল ডিজিটেকৰ আছিলে আৰু এডাল মই অফলাইন কিনিছিলো সেইকাৰণে মোৰ দাম পৰিছিলে 2400 আৰু মোৰ কেমেৰাটোৰ দাম হৈছে 50000 আৰু লগতে মই এটা এডাপ্টাৰ কিনিছিলো যেহেতু মিৰৰলেছ কেমেৰা হয় আৰু এডাপ্টাৰটোৰ দাম 5000 টকা লৈছিলে আৰু লগতেটো এখন লেন্স আহে মই আৰু এখন লেন্স কিনিছিলো সেইখন আছে প্ৰাইম লেন্সখন ইমান কাম নাই আপোনালোকে যদি কোনোবাই কিনিম বুলি ভাবিছে নিকিনিব মানে যিখিনি ফুড ব্লগিং কৰে তেওঁলোকৰ কাৰণে ইম্পৰ্টেন্ট হয় ফটো মাৰিবলৈ বাকি একো কামত ইউজ নহয় প্ৰাইম লেন্সখন হ'বও পাৰে মোৰ ইমান আইডিয়া নাই কাৰণে মই মোৰ কামত নাই আহা মই সেইকাৰণে কৈছো আৰু কি কিনিছিলো আৰু কেমেৰা দি ব্লগিং কৰি এখন লেন্স কিনিলো সিগমা লেন্স এখন দেখাই দিছো সাইড সিগমা লেন্সত ভিডিও কৰিলে ভিডিও কোৱালিটিটো অকমান ভাল হয় আৰু সিগমা লেন্সখনৰ দাম হৈছে 33000 আৰু মই কই এই গুটে বস্তু কিনি লিংকছবোৰ যে মই ডেসক্ৰিপচন বক্সত দি দিম আপোনালোকে ডেসক্ৰিপচন বক্সত চেক কৰিলে লিংকছখিনি পাই যাব আৰু এতিয়া ভিডিওটো মই সিগমা লেন্সে দিয়ে কৰি আছো আৰু কি কিনিছিলো আৰু এটা বস্তু কিনিছিলো হেতু হৈছে ৰিং লাইট মই সাইডতে ফটোখন লগাই দিছো আৰু ৰিং লাইটটো মই ৰিসেন্টলি কিনিছো বেছি দিন হোৱা নাই ৰিং লাইটটো হলে কি হয় আপোনাৰ যেটো পোহৰ থাকে নহয় হেতু আপুনি বেছি কম্প্ৰমাইজ কৰিবলগীয়া নহয় আপুনি যেনেকুৱা পোহৰ ভাল পায় হেনেকুৱা পোহৰেই ল'ব পাৰে যিমান পোহৰ লাগে নহলে কি হয় পোহৰটো লৈ বহুত দিগদাৰ হয় ভিডিও কৰিবলৈ মেইনলি ফুড ৰেচিপি ভিডিও বনাও তাত লাইটটো কাৰণে বহুত এডজাস্ট কৰিবলগীয়া হয় এই ৰিং লাইটটোত আপুনি বেলেগ ধৰণৰ ভিডিও বনাব পাৰে লাইটিংটো ভাল আহে আমাৰ নিজৰ ওপৰটো ভাল পৰে ভাল লাগে ভিডিও কোৱালিটিটো ইমপ্ৰুভ হৈ যায় যে হে ৰিং লাইটটো ললো আৰু মোৰ ওচৰত এটা GoPro আছিলে GoProটো মই কিনিছিলো কিন্তু GoPro যে ইনডোৰ শুটিংটো ভাল নহয় মই সেইকাৰণে GoProটো ৰিটাৰ্ণ কৰি দিলো কাৰণ আউটডোৰ শুটটো বহুত কমেই হয় ন ইনডোৰ শুটহে বেছি হৈ থাকে সেইকাৰণে মই GoProটো ৰিটাৰ্ণ কৰি দিলো যদি আপোনালোকে আউটডোৰ শুট কৰিম বুলি ভাবিছে আউটডোৰ শুটিং বেছি হয় তেতিয়া GoProটো বহুত ভাল বহুত সৰু হয় যে সেইকাৰণে GoPro ল'ব পাৰে কিন্তু ইনডোৰ শুটিংত GoProটো ইমান ভাল নহয় নিচিনা লাগে মোৰ আৰু যেতিয়া হাতত কেমেৰাটো লৈ শুট কৰো ন তেতিয়া এটা সৰু ট্ৰাইপড আছে গজিলা ট্ৰাইপড নে কি বুলি কয় হেডালো এডাল হয় এডাল প্ৰথমতে এডাল বেলেগ এডাল আছিলে হেডাল চেঞ্জ কৰি পেলাই মই নেক্সট এডাল ললো এডালে কি হয় হাতত যেতিয়া কেমেৰাটো এই ধৰণে লওঁ ন এই ধৰণে দৰকাৰ হয় আমাৰ যিখিনি লাইফষ্টাইল ব্লগাৰ হয় হাতত কেমেৰাটো লৈ কথা ক'বলৈ তেতিয়া সুবিধা হয় কাৰণ ডাঙৰ ট্ৰাইপড ডালটো আপুনি এনেকৈ লৈ পেলাই কথা ক'ব নোৱাৰে ন সেইকাৰণে এডাল ট্ৰাইপড ইম্পৰ্টেণ্ট হয় আৰু সেয়াই আৰু এইখিনিয়ে হয় আৰু বেলেগ একো গেজেটছ নাই মোবাইল হোল্ডাৰ কিছুমান থাকে সেইবোৰ কিনি ল'ব পাৰে যেনে কিনিম বুলি ভাবিছে আৰু এটা বস্তু ৰিসেন্টলি কিনিলো হেতু হৈছে মোৰ ল্যাপটপটো মই এতিয়ালৈকে মই মোবাইলতে এডিট কৰি আহিছো কিন্তু মোবাইলত এডিট কৰিলে কি হয় বহুত হেক্টিক হৈ যায় আৰু চকুত প্ৰেছাৰ পৰে মেইনলি মই আগতে মোৰ লৰাটোৰ কাৰণে মই ল্যাপটপত এডিট কৰিব নোৱাৰো কাৰণ হি ল্যাপটপৰ কিবোৰ্ডখন ভাঙু ঘৰে মিছিকে সেইকাৰণে মই ল্যাপটপত ইমান দিন কৰা নাছিলো কিন্তু এতিয়া হি ডাঙৰ হৈ আহিলে অকণ বুজাও হৈ আহিলে সেইকাৰণে মই নতুন ল্যাপটপ এটা কিনি ললো অকল মইও কিনা নাই এখিতে কন্ট্ৰিবিউট কৰিছে দুইটাই মিলি পেলাই কিনি ললো দুইটাই ইউজ হ'ব বুলি আৰু সেই ল্যাপটপটো
এইটো হৈছে এইটো বহুত ভাল ল্যাপটপ বুলি শুনিছো মানে বহুত ভাল ৰিভিউটো আছে মেইনলি এডিটিংৰ কাৰণে বহুত কামত আহিব লগতে ল্যাপটপটো যেহেতু ললুৱে ন ল্যাপটপ ডেস্ক এখন ললু কাৰণ ল্যাপটপ ডেস্কখনৰ ল্যাপটপটো থৈ এডিটিং কৰিবলৈ ভাল হয় বিছনাত বা কৰবাত ভাল লাগে কাৰণ এনি টাইম টেবুলত বহি বহি এডিটিং কৰিবলৈ ভাল নালাগে কাৰণ মেইনলি মই এডিটিংখিনি মই গোটেই ঘৰৰ কাম শেষ কৰি পেলাই যিকণ ফ্ৰী সময় পাওঁ সেই সময়কণতে মই এডিটিং কৰোঁ সেইকাৰণে মই বিছনাত বহি এডিটিং কৰাটো বেছি প্ৰিফাৰ কৰোঁ আৰু মেইন ৰিজনটো সেইটোৱে মই মোবাইলত ইমান দিনলৈকে এডিটিং কৰি থকাৰ মানে মোবাইলটো হাততে থাকে পুতুককৈ বিছনাত পৰি পৰি এডিটিংখিনি কৰিব পাৰোঁ আৰু মোবাইল আৰু এটা কুৱেশ্যন আহিছিলে মই কোনটো ছফ্টৱেৰত ভিডিঅ' এডিট কৰোঁ মই বৰ্তমান কাইন মাষ্টাৰটো ইউজ কৰি আছোঁ মোবাইলৰ কাৰণে আৰু লেপটপত ইউজ কৰিলে মই ফিল্মৰাটো ভাল বুলি শুনিছোঁ মই দুটামান ভিডিঅ' কৰিছোঁ ফিল্মৰাত কিন্তু ইমান আইডিয়া নাই লেপটপৰ কোনটো ছফ্টৱেৰ ভাল কিন্তু মই ফিল্মৰাটো ইউজ কৰে বুলি গম পাওঁ আৰু এইখিনিয়ে আৰু বেলেগ গেজেটছ মোৰ ওচৰত নাই চাওঁ যদি ভৱিষ্যতে ভিডিঅ' কোৱালিটি ইম্প্ৰুভ কৰিব পাৰোঁ বা যদি মোৰ ইউটিউবৰ ইনকম ভাল আহে আৰু ভাল ভাল গেজেটছ কিনিব ট্ৰাই কৰিম যাতে মোৰ ভিডিঅ' কোৱালিটিও ভাল হয় আৰু কিবা বেলেগ আপোনালোকলৈ আগবঢ়াব পাৰোঁ আৰু সেইটোৱে যদি ভিডিঅ' আৰু এটা কথা আপোনালোকে যদি কোনোবাই ইউটিউব ষ্টাৰ্ট কৰিম বুলি ভাবিছে এই সকলোবোৰ বস্তু কিনি নল'ব বেছিক বস্তুকেইটা কিনিব এডাল ট্ৰাইপড ষ্টেণ্ড আৰু এটা মোবাইল সেইটোৱে মেইন হয় যদি আপোনালোকে কেমেৰা এফৰ্ড কৰিব পাৰে আৰু কেমেৰা এটা কিনি ল'ব পাৰে একো নাই কেমেৰাটো বেলেগ কামতো ইউজ হয় সেইটোৱে দৰকাৰী কেমেৰা আৰু এডাল ট্ৰাইপড ষ্টেণ্ড সেইটোৱে দৰকাৰ আৰু বেলেগ একো দৰকাৰ নাই প্ৰথমতে ষ্টাৰ্ট কৰক ইউটিউবটো আৰম্ভ কৰক আৰু যেতিয়া ইউটিউবে আপোনাক নিজে আৰ্নিং দিবলৈ ষ্টাৰ্ট কৰিব সেই আৰ্নিংটো ইনভেষ্ট কৰি পেলাই ইউটিউবত লগক যদি আপোনাৰ ওচৰত কেপাচিটি আছে খুব ভাল কথা কিনক গোটেইখিনি কিন্তু যিখিনি ষ্টুডেণ্ট হয় যিখিনি বেলেগৰ ওপৰত এতিয়াও ডিপেণ্ডেণ্ট হৈ আছে তেওঁলোকৰ কথা কৈছোঁ মই প্ৰথমতে দুটা বস্তু লওক এটা কেমেৰা মোবাইল কেমেৰাই হওক বা আপুনি যদি পাৰে ভাল কেমেৰা এটা লৈ লওক যিটো ডিজিটেল কেমেৰা DSLR বুলি কয় DSLR এটা আৰু এডাল ট্ৰাইপড ষ্টেণ্ড বাছ আৰু একোৱে নালাগে আপোনাক সেইটোৱে আশা কৰোঁ আজি ভিডিঅ'টোত আপোনালোকে বহুতে সুধি থকা কুৱেশ্যনছখিনি আনচাৰ পালে আৰু যদি ভিডিঅ'টো ভাল পালে প্লিজ লাইক আৰু শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এই মোৰ চেনেলটো শ্বেয়াৰ কৰি দিব যাতে সোনকালে মোৰ এইটো চেনেলটো 1 লাখ ছাবস্ক্ৰাইবাৰ্ছ কমপ্লিট হয় বাই বাই